চাওক বন্ধুসকল দিয়াৰ লগে লগে যি হেল্ল' গাইজ হোৱাটছআপ পিপল কি খবৰ মই বকুল বৰ্মন মোৰ ইউটিউব চেনেল আছামিজ ক্ৰেজি বুলি আপোনালোকক স্বাগতম জনালোঁ বন্ধুসকল কেনেকুৱা খবৰ আপোনালোকৰ ভাল নিশ্চয় হয় বন্ধুসকল মই নতুন নতুন এক্সপেঞ্চিভ ভিডিঅ' কিছুমান আপোনালোকলৈ লৈ আহোঁ কিন্তু আজি ভিডিঅ'টো অলপ বেলেগ হয় বন্ধুসকল কি হ'ব ভাবকচোন অলপ হয় বন্ধুসকল আমি বিশেষকৈ কি হয় আমি ধৰক আমি যদি ফাষ্ট ফুডৰ বস্তু খাওঁ তেতিয়া আমি পেকিং কৰিবৰ কাৰণে কি ইউজ কৰোঁ সাধাৰণতে এটা এলুমিনিয়ামৰ বাতি হয় যোনটো বাতি সাধাৰণতে বা চাওমিন হওক বা ফ্ৰাইড ৰাইচ হওক বা যিকোনো ধৰণৰ পোলাও হওক এইবোৰ আমাৰ পেকিং কৰি দিয়ে যাতে আমাৰ বস্তুটো কিহৰ কাৰণে এতিয়া গৰম হৈ থাকে কিন্তু বাট আজি গাইজ এনেকুৱা এটা আমি এক্সপেৰিমেণ্ট কৰিম সেই বাতিটোৰ লগতে কৰিম হয় বন্ধুসকল যদি আমি সেই বাতিটো জুইত দি কিবা এটা বস্তু বনাবলৈ ট্ৰাই কৰোঁ কি পুৰা যাব পাৰে নেকি বস্তুটো বা সেই বাতিটো বনাব পাৰিবনে বস্তুটো তৈয়াৰ কৰিব পাৰিমনে নোৱাৰিম বা তাকে ট্ৰাই কৰি চাওঁ আহকচোন বাৰু হয় বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিব লগৰ বন্ধুসকলৰ লগত আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে ছাবস্ক্ৰাইব কৰি ল'ব আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অকল এইমাত্ৰ আমাৰ ওচৰত আহি গ'ল এইটো চাওক যোনটো এলুমিনিয়ামৰ বাতি হয় গতিকে এইটো আমি ইয়াত থ'লোঁ এতিয়া আমি ইয়াত যদি আমি প্ৰথম ট্ৰাই কৰোঁ কি হ'ব কি ট্ৰাই কৰোঁ কওকচোন বাৰু হয় বন্ধুসকল প্ৰথম আমি এটা কণী বনাই চাম সেই কণীটো ইয়াত বনাব পাৰিম নে নোৱাৰিম তাকে ট্ৰাই কৰোঁ আহকচোন মোৰ ওচৰত জুইয়ে দিয়া নাই বন্ধুসকল আমি জুইটো জ্বলালোঁ কিন্তু আমি জুইৰ যোনটো ফ্লেম হয় সেইটো অলপ কমাই ৰাখিলোঁ যিমান পাৰে আমি কমত ৰাখিলোঁ এতিয়া আমি এই বাতিটো ইয়াত দিলোঁ চাওক বন্ধুসকল দিয়াৰ লগে লগে যি ধোঁৱা উৰিব ধৰিছে কি দেখিবলৈ পাইছে আপোনালোকে হয়তো আমি অলপ পিছত ইয়াত চুব নোৱাৰা হৈ যাম ইমান এটা গৰম হৈ যাব এতিয়া আমি ইয়াত তেল দিওঁ বন্ধুসকল বৰ্তমান গৰম হৈ পূৰা গৰম হ'বলৈ ধৰিছে এতিয়া আমি ইয়াত তেল দিওঁ আহক তাৰপিছত আমি কণীটো দিম কি হয় মই অলৰেডি ইয়াত তেল দিলোঁ আমাৰ এটা কণী বনাব পৰা যথেষ্টখিনি তেল হৈ গ'ল গতিকে এতিয়া তেলখিনি গৰম হ'লে ৱেইট কৰোঁ আৰু তাৰপিছত আমি কণীটো দিম চাওক যিহেতু চিলভাৰ বহুত পাতলা হয় বাতিটো গতিকে যথেষ্ট সোনকালে তেলটো গৰম হ'বলৈ ধৰিছে তাতে আমি চাই লওঁ যে আমাৰ গেছৰ ফ্লেমটো কিমান আছে হয় যথেষ্টখিনি কম আছে এতিয়া আমি কণীটো দিম আৰু বন্ধুসকল আপোনালোকে চাওক পূৰাকৈ অলপ অলপ কি হ'বলৈ ধৰিছে চাওকচোন বাতিটো যোনটো ফুলা হ'বলৈ ধৰিছে আচৰিত ধৰণৰ এটা এলুমিনিয়াম বাতি যোনটো যিমান গৰম দিলেও একো নহয় কিন্তু এইটো পূৰা পুৰি যাবলৈ ধৰিছে যোনটো এলুমিনিয়াম বাতি এতিয়া আমি কণীটো দিওঁ আহক তেলখিনি যিহেতু যথেষ্টখিনি গৰম হ'ল এতিয়া আমি কণীটো দি দিছোঁ বন্ধুসকল চাওক আচৰিত বন্ধুসকল চাওক এটা এলুমিনিয়ামৰ বাতিত মই কণী বনাবলৈ লৈছোঁ চাওক গৰম হ'বলৈ ধৰিছে মই জুই ফ্লেমটো আকৌ এবাৰ চাওঁ যাতে কম হৈ আছে নে হয় বন্ধুসকল ঠিকে আছে এতিয়া আমি কণীটো অলপ লৰাই দিওঁ চাউল দেখিবলৈ পাইছে যথেষ্টখিনি গৰম হৈছে তথাপি কণীটো হ'বলৈ লৈছে বন্ধুসকল দেখিবলৈ পাইছে যিহেতু মই এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে লৈছোঁ গতিকে আমাৰ ইয়াত যিকোনো ধৰণৰ হালধি মছলা তেনেকুৱা ধৰণৰ মই ইউজ কৰা নাই যিহেতু মই ইয়াত কি বনাব পাৰে বা বনাব পাৰি নে নোৱাৰে কিবা বস্তু তেনেধৰণৰ টেষ্ট কৰিছোঁ গতিকে একো ধৰণৰ সামগ্ৰী দিয়া নাই দেখিবলৈ পাইছে এটা কেৰাহীৰ কাম কৰিছে এটা চিলভাৰৰ যোনটো পেকিং কৰিবৰ কাৰণে ইউজ কৰা হয় চাওমিন চিকেন ফ্ৰাইড ৰাইচ যিকোনো ধৰণৰ ফাষ্টফুড জাতীয় সামগ্ৰীবোৰ পেকিং কৰিবলৈ ইউজ কৰা হয় সেই বাতিটোত আমি কণী বনাইছোঁ হয় এইটো ষ্টৰীত এইটো প্ৰথমটো ভিডিঅ' যোনটো ভিডিঅ'ত এটা চিলভাৰৰ বাতিত মই কণী বনাইছোঁ হয় এতিয়া যথেষ্টখিনি কণীটো বনাই হৈ গ'ল বন্ধুসকল এক্সপেৰিমেণ্টটো কৰিলোঁ এক্সপেৰিমেণ্টটো কৰাৰ পৰা বিশেষকৈ আমি গম পালোঁ যে এলুমিনিয়ামৰ বাতিটোত আমি যোনটো বস্তু খাদ্য তৈয়াৰ কৰিছিলোঁ যোনটো কণী তৈয়াৰ কৰিছিলোঁ সেইটো হৈ গ'ল ভালকৈ গতিকে এই এক্সপেৰিমেণ্টটোৰ দ্বাৰা মই এইটোকে বুজাব বিচাৰিছোঁ যে আমি যিকোনো ধৰণৰ কিছুমান অসুবিধাত পৰিলে বিশেষকৈ আমাৰ হাতত যোনটো কেৰাহী নাথাকিলে বা কিছুমান জেগাত গ'লে আমাক নিৰ্দিষ্ট ধৰণৰ কেৰাহীৰ প্ৰয়োজন হয় যোনটো কাৰণে আমি এলুমিনিয়াম বাতিটো লৈ তাতো বনাব পাৰোঁ কিন্তু আমি সদায় জুইৰ তাপটো যথেষ্টখিনি কমাই ৰাখিব লাগিব গতিকে গাইজ মই এই ভিডিঅ'টোৰ পৰা এইটোকে দেখুৱাব বিচাৰিছিলোঁ এটা ভিডিঅ' লৈ পেলাই মই আকৌ আহিম গুড বাই